দুটা কথাত মোৰ চিনেমাখন বেয়া লাগিলে চাই। নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। মই আছোঁ বৰ্তমান মহান চিনেমা হলৰ সন্মুখত আৰু আহিছোঁ শ্ৰী ৰঘুপতি চাবলৈ। আৰু যিহেতু 2 জুনত ৰিলিজ দিয়াৰ কথা আছিলে, সকলোৱে গম পায় 2 তাৰিখে আপোনাৰ ৰিলিজ কৰিব নোৱাৰিলে, আইনী কিবা প্ৰক্ৰিয়াৰ কাৰণে বন্ধ হৈ চিনেমাখন বেন কৰি দিছিলে। আৰু এতিয়া আপোনাৰ আজি নহয়, আপোনাৰ যোৱাকালি আপোনাৰ ৰিলিজ হ'ল চিনেমাখন। আৰু আজি মই চিনেমাখন চাম আপোনাৰ 12:30 শ্ব'টো। আৰু চিনেমাখনৰ বিষয়ে আপোনালোকক গোটেইখিনিয়ে জনাম, কেনেকুৱা লাগে, কি হয় চিনেমাখনত, কাহিনীটো হয়তো জনাব নোৱাৰিম, তথাপিতো আপোনালোকৰ ৰিভিউটো দিম, কেনেকুৱা লাগে আপোনালোকৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। পুৱাই মই এতিয়া কাউণ্টাৰৰ সন্মুখত ৰখি আছোঁ। আপোনালোকে এইফালে দেখিছে কাউণ্টাৰত এতিয়ালৈকে মানুহ অহা নাই। কণ্টেক্ট পাছতে আহি পাবহি আৰু টিকেটটো লৈ ল'ম। আৰু জুবিনদাই কোৱা মতে দৌৰি যাম, অসমীয়া চিনেমা চাম। আৰু এতিয়া এনেকুৱা হৈছে কথাটো, এই গেলা গৰমত ঘামি যাম, অসমীয়া চিনেমা আমি চাম। হাউচফুল টকিজ মৰাণহাট, মুভিৰ নাম আছে আপোনাৰ শ্ৰী ৰঘুপতি। আপোনালোকে শ্ব' চাওক, 1, 2, 3, 4, 5টা শ্ব' দিছে। 10টাৰ পৰা আছে, 12:30টাৰ পৰা আছে, 3টাৰ পৰা আছে, 5:30টাৰ পৰা আছে, 7:45ৰ পৰা আছে। আপোনালোকে আহক চাওকহি ৰঘুপতি। ফাইনেলি টিকেট লোৱা হৈ গ'ল। আৰু ৰবি শৰ্মাৰ 2-3 বছৰ যি প্ৰচেষ্টাত এখন ছবি আপোনাৰ নিৰ্মাণ কৰিছিলে, আৰু এই ছবিখন আমি চাম আৰু আপোনালোকক গোটেইখিনি জনাই আছোঁ কেনেকুৱা লাগে। A few moments later. চলি আছে আৰু পাই গ'লে আমি চিনেমা হলৰ ভিতৰত। আৰু কণ্টেক্ট পাছতে ৰঘুপতি আৰম্ভ হ'ব। ৰঘুপতি আহি গ'ল হৈ গ'ল। আৰু ইণ্টাৰভিউলৈকে মজা লাগিছে, ৰেডি হৈ আছে। আৰু চিনেমা চাই কেনেকুৱা লাগিছে ৰঘুপতি? দাদা কেনেকুৱা লাগিছে? কেনেকুৱা লাগিছে চাই? ৰঘুপতি চাই আমি শেষ কৰি দিলোঁ। আৰু এয়া শেষ পুৰা ফিনিচিং, পুৰা ধামাকা এখন অসমীয়া ছবি। দাদা কেনেকুৱা লাগিলে চাই? ভাল লাগিলে। আৰু এইফালে আমাৰ বাইদেউ কেনেকুৱা লাগিলে চাই? ভাল লাগিলে। বাইদেউ কেনেকুৱা লাগিলে অসমীয়া চিনেমাখন চাই ৰঘুপতি? বাইদেউ কেনেকুৱা লাগিলে? দাদা কেনেকুৱা লাগিলে? বাইদেউ আপোনাৰ কেনেকুৱা লাগিলে? সকলোৰে ভালেই লাগিলে। আৰু আপোনালোকে আহক, অসমীয়া চিনেমাখন চাওক। আৰু এনেকুৱা গেলা গৰমত আহক, ঘামি আহক আৰু সকলোৱে অসমীয়া চিনেমা চাওক। কেনেকুৱা লাগিলে মহিলা চাই? মানুহটা কেনেকুৱা লাগিলে? বঢ়িয়া লাগিলে। কেনেকুৱা লাগিলে অসমীয়া চিনেমা চাই ৰঘুপতি? মজা। হা মজা। কেনেকুৱা লাগিলে? ভাল লাগিলে, বহুত বঢ়িয়া লাগিলে। কোৱা মজা, ভাল লাগিলে। তোমাৰ ব্লগটো ভাল। 1 hour later. ফাইনেলি ঘৰ আহি পাই গ'লোহি আৰু ৰঘুপতি চাই দিলোঁ। ৰঘুপতিখন চাই খুব ভাল লাগিলে। কমেডি, একশ্যন, ড্ৰামা আৰু ৰোমান্টিক পূৰা খুবেই ভৰপূৰ হৈ আছে চিনেমাখনত। কিন্তু দুটা কথাত মোৰ চিনেমাখন বেয়া লাগিলে চাই। চিনেমাখনত সকলোৰে এক্টিং মজা হৈছে। আৰু আপোনাৰ কে দা, আমাৰ যি বেহাৰবাৰী আউটপোষ্টৰ কে দাক আপোনালোকে এটা অন্য ৰূপত দেখিবলৈ পাব। যিটো ৰূপত আপোনালোকে চালে গম পাব, সেই ৰূপটোৰ কথা নকওঁ, কিন্তু আপোনালোকক বহুতখিনি কথাই কে দাই ক'ব। আৰু চিনেমাখন চাই মোৰ ভাল নলগা দুটা কাৰণৰ ভিতৰত 1 নম্বৰটো কাৰণ হৈছে, এজন অসমীয়া ADC অফিচাৰে মুছলিম ধৰ্মত যি কাপোৰ পৰিধান কৰিলে, সেইটো দেখি মোৰ ভাল নালাগিলে। সেইটো মোৰ অপিনিয়ন। আৰু 2 নম্বৰটো কথা হৈছে, চিনেমাখন ক'ৰবাত কিবা এটা চাই 2 কোটি টকা বাজেটৰ যেন নহয় নিচিনা লাগিলে। এই বেয়া লগা কাৰণকেইটা, এইকেইটা মোৰ নিজৰ অপিনিয়ন হয়, হয়তো আপোনালোকৰ বেয়া নালাগিবও পাৰে, তাৰ কাৰণে কোৱাৰ কাৰণে বেয়া নাপাব। আৰু বাকী গোটেই চিনেমাখনে মজা, একশ্যন, চিনেমেটিক শ্বৰ্টবিলাক কি মজা, আৰু মিউজিক ছিষ্টেম মজা, আৰু কালাৰ গ্ৰেডিং খুব মজা। আৰু এনেকুৱা এখন অসমীয়া চিনেমা হয়তো আগতে চোৱা নাছিলোঁ, আৰু ইমানেই মজা লাগিলে, খুব ধামাকা হ'ব। আৰু ইয়াৰ পাছতে আমাক ৰঘুপতি 2 আহিব লাগে, আৰু ৰবিদাই অসমীয়া চিনেমাৰ কাৰণে কাম কৰিব লাগে।